নমস্কাৰ মৰমৰ মইনাহঁত, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিম বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ বৈজ্ঞানিক নাম যে থাকে, সেই বৈজ্ঞানিক নামসমূহনো কিয় থাকে সেই সম্পৰ্কে আলোচনা কৰিম। আহাচোন আমি আলোচনাৰ মাজলৈ আগবাঢ়োঁ। আমাৰ পৃথিৱীখনত বিভিন্ন জীৱ-জন্তু গছ-লতিকাৰে আগুৰি আছে নহয়নে? এই বৈচিত্ৰতাই পৃথিৱীখনক কিমান যে ধুনীয়া কৰি তুলিছে। এই প্ৰকৃতিৰ বৈচিত্ৰতাৰ দৰে আমাৰ মাজত বহুতো ভাষা, উপভাষা, দোৱান আৰু বিভিন্ন জনজাতীয় ভাষাসমূহ আছে। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী, আকৌ আমেৰিকাৰ তাৰ ইংৰাজী ভাষা প্ৰচলিত। একেদৰে ভাৰতবৰ্ষত আকৌ বিভিন্ন ধৰণৰ ৰাজ্য আছে। সেই ৰাজ্যসমূহৰ আকৌ নিৰ্দিষ্ট ভাষা আছে। যেনেদৰে ৰাজস্থানত নিৰ্দিষ্ট ভাষা আছে, আমাৰ অসমতো নিৰ্দিষ্ট ভাষা হিচাপে অসমীয়া ভাষা আছে। আকৌ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন ধৰণৰ উপভাষা বা অন্যান্য দোৱানসমূহ আছে। ধৰা আমাৰ বড়োসকলৰ মাজত বড়ো ভাষা, কোচসকলৰ মাজত কোচ ভাষা, মিচিংসকলৰ মাজত মিচিং ভাষা, দেউৰীসকলৰ মাজত দেউৰী ভাষা বা দোৱান, এই দোৱানসমূহ আছে। সেই মানুহৰ নামৰ দৰেই প্ৰত্যেকটো জীৱ সম্প্ৰদায়ৰ বিভিন্ন ধৰণৰ সুকীয়া সুকীয়া নাম আছে। ধৰা মানুহক হিন্দীত আদমি বুলি কয়, আকৌ ইংৰাজীত মেন বুলি কয়, মিচিং ভাষাত টানি বুলি কয়, নহয় জানো? মানুহৰ নামৰ দৰেই এই যে বিভিন্ন ধৰণৰ নামসমূহ থাকে, বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰাণীৰ বিভিন্ন ধৰণৰ নামসমূহ থাকে আৰু বিভিন্ন ভাষাত ইয়াৰ নামসমূহ বেলেগ বেলেগ হয়। সেয়েহে একে প্ৰাণী বা উদ্ভিদৰ নাম বিভিন্ন প্ৰদেশত বেলেগ বেলেগ হোৱাৰ দৰে সমস্যাসমূহ দূৰ কৰাৰ উদ্দেশ্যে কেৰলাছ লিনিয়াছ নামৰ এজন জীৱবিজ্ঞানীয়ে কৰিলে কি 1753 চনত বৈজ্ঞানিক নামৰ ধাৰণাটো প্ৰৱৰ্তন কৰিলে। এই পদ্ধতিৰ জৰিয়তে প্ৰতিটো জীৱকে এক সুনিৰ্দিষ্ট নামেৰে সমগ্ৰ বিশ্বতে জানিব পৰাকৈ নামকৰণ কৰা হ'ল। এই নামবোৰেই হ'ল বৈজ্ঞানিক নাম। বৈজ্ঞানিক নামসমূহত দুটা পদ বা অংশ থাকে। ইয়াৰ প্ৰথম পদটোক কোৱা হয় গণ আৰু দ্বিতীয় পদটোক কোৱা হয় প্ৰজাতি। আমি জানো প্ৰাণী বা উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটোৱেই হ'ল প্ৰজাতি। প্ৰজাতি শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ'ল স্পেচিছ। এই শব্দটো পোনপ্ৰথম ৰে নামৰ বিজ্ঞানীজনে 1686 চনত তেওঁৰ হিষ্টৰিয়া প্লেণ্টেৰাম নামৰ গ্ৰন্থখনত ব্যৱহাৰ কৰিছিল। প্ৰজাতি কি সেই ধাৰণাটো অতি সহজে বুজিবৰ বাবে আমি এটা উদাহৰণৰ সহায় লওঁ আহা। ধান গছক উদাহৰণ হিচাপে ল'লে আমি দেখা পাওঁ যে একেখন পথাৰত একেবিধ ধানৰ প্ৰতিজোপা ধান গছৰ আকাৰ, আকৃতি, উচ্চতা আদি বেলেগ বেলেগ ধৰণৰ হয়। তাত থকা ধানৰ বীজসমূহৰ পৰিমাণো বেলেগ বেলেগ হয়, নহয় জানো? অৰ্থাৎ আমি ধানজোপা দেখিয়ে ক'ব পাৰোঁ যে ইহঁতৰ সেই উচ্চতাসমূহৰ পাৰ্থক্য থাকিলেও সিহঁতৰ যিটো গাৰ গঠন, সিহঁতৰ বীজৰ যিটো অংশ বা বীজটো সেইবোৰ একেই হোৱা দেখা যায়। অৰ্থাৎ সিহঁতৰ দেহৰ গঠন একে হয়, যদিওবা সিহঁতৰ মাজত বিভিন্ন ধৰণৰ আকৃতি বা উচ্চতাগত পাৰ্থক্য থাকে। অৰ্থাৎ আমি ধানজোপা দেখিলেই ক'ব পাৰোঁ যে এই ধানসমূহৰ আগৰ যিটো পূৰ্বপুৰুষ আছিলে সেই ধানজোপাৰ পূৰ্বপুৰুষ একে। সংজ্ঞা অনুসৰি প্ৰজাতি হৈছে দৈহিক আৰু প্ৰজনন সম্বন্ধীয় চৰিত্ৰগত বৈশিষ্ট্যৰ ফালৰ পৰা পাৰস্পৰিক সাদৃশ্য থকা একে পূৰ্বপুৰুষৰ পৰা সৃষ্টি হোৱা জীৱ সমষ্টি। ধৰা আমাৰ মানুহৰ কথাই চোৱা, আমাৰ মানুহবিলাক কি হয়, আমি দেখিবলৈ একেই হওঁ, কিন্তু আমাৰ চেহেৰাবিলাক, আমাৰ উচ্চতাবিলাক, আমাৰ যিটো আমাৰ আকাৰ, আকৃতি, অৱয়ব সেইবিলাক বেলেগ বেলেগ হোৱা স্বত্বেও আমি মানুহ এটাক দেখাৰ লগে লগে আমি মানুহ বুলি থিৰাং কৰিব পাৰোঁ। অৰ্থাৎ আমাৰ পূৰ্বপুৰুষখিনি একে আছিলে, আমাৰ পূৰ্বপুৰুষ একে আছিলে। আৰু এই তাৰতম্যসমূহৰ মাজত থকা বিভিন্ন ধৰণৰ প্ৰজাতিসমূহক আকৌ উপপ্ৰজাতিত ভাগ কৰে। যেনেকৈ আমাৰ এখন গাঁৱত বিভিন্ন ধৰণৰ মানুহ থাকে, তাক আকৌ বিভিন্ন ধৰণৰ পৰিয়াল থাকে, সেই পৰিয়ালবিলাকৰ আকৌ বিভিন্ন ধৰণৰ ঘৰ থাকে, নহয় জানো? এই একেধৰণে আমাৰ যেনেকৈ সেই গাঁওখনৰ
ভিতৰত যিদৰে এটা পৰিয়াল, এটা চুবুৰী বা এখন উপগাঁও থাকে, নহয়নে? তেনেকুৱাই একেই। ঠিক একেদৰে প্ৰজাতিৰ আটাইতকৈ উচ্চ এককটো হ'ল গণ। একেটা বংশৰ পৰা সৃষ্টি হোৱা পাৰস্পৰিক সম্পৰ্কযুক্ত প্ৰজাতিৰ গোট বা সমষ্টিক আমি গণ বুলি কওঁ। যেনে ধৰি লোৱা আমাৰ যিটো বিহলঙনি, তোমালোকে দেখিছা বিহলঙনি। আমাৰ আমি আগতে সৰু হৈ থাকোঁতে আমি বিহলঙনিৰ মাজত যেতিয়া দৌৰি চোৰ পুলিচ খেলিছিলোঁ, তেনেদৰে তোমালোকেও চাগে আজিকালি মাজে মাজে খেলা। সেই বিহলঙনিৰ বৈজ্ঞানিক নামটো হ'ল পলিগনাম হাইড্ৰপিপাৰ। ইয়াত গণ হ'ল পলিগনাম আৰু প্ৰজাতিটো কি হ'ব? হাইড্ৰপিপাৰ। এনেধৰণৰ বৈজ্ঞানিক নামসমূহ নামকৰণ কৰোঁতে নিৰ্দিষ্ট জীৱবিধৰ নামকৰণ কৰা বিজ্ঞানীজনৰ নামটো বৈজ্ঞানিক নামৰ একেবাৰে শেষৰ ফালে লিখা হয়। ধৰা বৈজ্ঞানিক নাম, যিটো বিহলঙনিৰ বৈজ্ঞানিক নাম আমি এতিয়া ক'লোঁ, এইটো কি আছিলে? পলিগনাম হাইড্ৰপিপাৰ। এতিয়া পলিগনাম হাইড্ৰপিপাৰ নামটো কোনে নামকৰণ কৰিছিলে? কেৰলাছ লিনিয়াছে। লিনিয়াছৰ উপাধি কি? লিনিয়াছ। সেই লিনিয়াছটো পলিগনাম হাইড্ৰপিপাৰৰ পিছত লিখা হয়। আকৌ কেতিয়াবা কি কৰা হয়? বিজ্ঞানীজনৰ নামটো যদি দীঘল হয়, অৰ্থাৎ ডাঙৰ হয়, এতিয়া লিনিয়াছটো বহুত দীঘল নাম যেন লগা নাইনে? সেইকাৰণে সেই দীঘল নামটোৰ ঠাইত কি লিখা হয়? চুটি কৰি এটা কেপিটেল লেটাৰত এটা প্ৰথমৰ আখৰটো লিখা হয়, বা দুটা লিখা হয়, বা তিনিটা লিখা হয়। তেনেকৈ চুটি কৰি লিখা হয়। ধৰা লিনিয়াছটো কেপিটেল আই, স্মল আই, কেপিটেল এল, স্মল আই, স্মল এন লিখে। আকৌ তাত সেইটোও যদি দীঘল হয় বুলি ভাবে, কি লিখিব? কেপিটেল এল। এতিয়া তোমালোকে নিশ্চয় গম পালা বৈজ্ঞানিক নাম কিয় দিয়া হয়, নহয় জানো? আমি পৰৱৰ্তী সময়তো তোমালোকৰ লগত বিজ্ঞানৰ বিভিন্ন ধৰণৰ কথা পাতিম। আজিলৈ তোমালোকৰ পৰা আমি বিদায় লৈছোঁ। তোমালোকে কিবা অসুবিধা পালে, কিবা নুবুজা কথা থাকিলে ইয়াৰ কমেণ্টত সুধিবলৈ নাপাহৰিবা।